আদা বেপাৰীক জাহাজৰ খবৰ লৈ কি লাভ আছে? মই নাজানো, ইমান মহাৰাষ্ট্ৰৰ বিষয়ে খবৰ লৈ থকা নাই। কেনেকৈ পঠাব? হোটেলৰ পৰা যদি মানুহ পঠায় হোটেলবোৰ কেনেকৈ চলিব? অখিল গগৈ পে'মেণ্ট কৰিব লাগিব না তেতিয়া ৰেডিশ্যনক। যাব পাৰে না, বিজেপি নেতা কাৰোবাত যোৱাত আপুনি ৰাজতো বিদেশী বিজেপি নেতা যায়, বিজেপি নেতাক হোটেলত যোৱা ক'ৰবাত মানা আছে নেকি? ময়ো যাম চাহ খাবৰ কাৰণে, আপোনালোকো যাব, কি মানা আছে? চবৰে লগত আলোচনা চলি থাকে। ভাৰতবৰ্ষত সকলোৰে লগত সকলোৱে কথা পাতি থাকে। থাকিব পাৰে, মই ইমান মহাৰাষ্ট্ৰৰ বিষয়ে খবৰ ৰখা নাই। মই আদা বেপাৰীক জাহাজৰ খবৰ লৈ কি লাভ আছে? ইয়াত অসমত একো মহাৰাষ্ট্ৰৰ প্ৰসংগ নাই। অসমৰ নভাটেল হোটেলতো মানুহ আছে, তাজতো মানুহ আছে, ৰেডিশ্যনতো মানুহ আছে। গতিকে মহাৰাষ্ট্ৰৰ প্ৰসংগ মহাৰাষ্ট্ৰত চলিব। আমাৰ অসমততো ইয়াৰ একো প্ৰসংগ নাই। অসমৰ পইচা কিয় ব্যয় হ'ব? এইটো RTI মাৰিলে হ'ব। আমি কিয় পইচা দিম কোনোবা ইয়াত আহিলে? অসমত যদি কোনোবা মানুহ আহে তাৰ বিল অসমৰ চৰকাৰে কিয় দিব? আকৌ কৈ থকাটো বাদ দিয়ক। যাৰ জ্ঞান সীমিত, মহাৰাষ্ট্ৰৰ মানুহৰ ইমান টকাৰ অসুবিধা হৈছে নেকি বা MLA টকাৰ অসুবিধা হৈছে নেকি যে তেওঁলোকৰ থকাৰ বিলখন মই দিব লাগিব বা আমি দিমেই কিয় ক'লেও? মোৰ কোনো কথা নাই। কাৰণ মইনো আদা বেপাৰী জাহাজৰ খবৰ লৈ মোৰ কি লাভ আছে? কিয় উলিয়াব লাগে? তেতিয়া কোন থাকিব ৰেডিশ্যন বুলত? ৰেডিশ্যন বুলততো অসমীয়া ল'ৰাবিলাকে কাম কৰে, সিহঁতৰ পেটত কিয় লাঠি মাৰি আছে? তেওঁলোক যদি উঠি ওলাই যায় আৰু কোনোবা মানুহ আহিব, তেওঁলোককো আমি লাঠি মাৰি উলিয়াই দিম। তেতিয়াহ'লে চবকে যদি লাঠি মাৰিয়ে উলিয়াই দিওঁ তেতিয়াহ'লে অসমৰ হোটেলত কোন থাকিব? তেওঁতো খেদি পঠিয়াব লাগে, তেতিয়াহে অসমৰ ব্যৱসায় বাণিজ্য নচলিব, মানুহে চাকৰি বাকৰি নাপাব, তেতিয়াহে মানুহে আন্দোলনত যাব। তেওঁতো সেইটো বিচাৰে। আমিতো বিচাৰোঁ অসমত বৈভৱ আহিব লাগে। তেওঁ বিচাৰে অসমত কঙালী আহিব লাগে, যাতে আন্দোলন